ৰাজ্যৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, কাহিনীকাৰ, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, নৃত্য পৰিচালক শ্ৰদ্ধাৰ শম্ভু গুপ্তাদেৱে গুৱাহাটীৰ GMCHত আজি শেষ নিশ্বাস ত্যাগ কৰে। ৮০ দশকৰ এখন জনপ্ৰিয় অসমীয়া চিনেমা দেৱীৰ সংলাপ চিত্ৰনাট্য লিখাৰ লগতে পৰিচালক দাৰা আহমেদৰ লগত যুটীয়াভাৱে পৰিচালনাও কৰিছিল। তাৰোপৰি তেখেতে পৰিচালনা কৰিছিল এখন জনপ্ৰিয় অসমীয়া চিনেমাখন আছিল প্ৰেম আৰু প্ৰেম। এই চিনেমাখনৰ জৰিয়তেই অভিনেত্ৰী আইমী বৰুৱা আৰু অভিনেত্ৰী গায়ত্ৰী মহন্তই অসমীয়া চিনেমা জগতত প্ৰৱেশ কৰে। অভিনেত্ৰী আইমী বৰুৱাই কয়, মোৰ প্ৰথমখন ছবি প্ৰেম আৰু প্ৰেমৰ পৰিচালক তথা ৰাজ্যৰ ছবি জগতৰ অন্যতম সফল পৰিচালক নাট্যকাৰ শম্ভু গুপ্তা ডাঙৰীয়াৰ বিয়োগৰ খবৰত অতিকৈ মৰ্মাহত হৈছোঁ। নৱম শ্ৰেণীৰ 14 বছৰ বয়সৰ এগৰাকী ছোৱালীক প্ৰেম আৰু প্ৰেমৰ দৰে বিগ বাজেটৰ ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব পাৰিব বুলি তেখেতে যি মোৰ প্ৰতি অগাধ বিশ্বাস ৰাখি আগবঢ়াই আনিছিল, সেই বিশ্বাসৰ প্ৰতিফলন হিচাপেই সাংস্কৃতিক জগতত আজি মই অলপ কিছু কৰিব পাৰিছোঁ। তেখেতৰ বিয়োগত এগৰাকী অভিভাৱক হেৰুৱালোঁ। অসমৰ সাংস্কৃতিক জগতে এই কঠিন সময়ত এটি সাহস হেৰুৱালে। তেখেতৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ, এনেদৰে কয় অভিনেত্ৰী আইমী বৰুৱাই। আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই কয়, বিদায় শম্ভু গুপ্তা ছাৰ, আপুনি আছিল আমাৰ পিতৃতুল্য, আছিল আমাৰ গুৰু। আপোনাৰ ছবি প্ৰেম আৰু প্ৰেম মোৰ প্ৰথম চিনেমা। কায়িকভাৱে নাথাকিলেও আপুনি আমাৰ মাজত সদায় থাকিব ছাৰ, এনেদৰে কয় অভিনেত্ৰী গায়ত্ৰী মহন্তই। ৰাজ্যৰ আন শিল্পীসকলেও তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰে।